আপুনি কলকাতাৰ পৰা নাই তোমাৰ চেনেলটোৰ নাম কি আছিল মই অফিচত কেনে কাম কৰিম ৰে এনেকে মানে হেৰি মোৰ অৱস্থা চোৱাচোন হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে হোলী আৰু চাওঁ কেনেকৈ হোলী খেলোঁ আজি হেল্ল' ক'ত আছা মই ঘৰত মই তলত ৰখি আছোঁ হেপী হোলী লৈ আহিছা নেকি হোলী লগাওঁ ৰ অলপ অলপ কি কোৱা মই তালৈ হেপী হোলী এতিয়াহে মজা তই লগোৱা নাই দেখোন লগাইছিলোঁ হেপী হোলী বঢ়িয়া বঢ়িয়া এতিয়া যাওঁ যাওঁ আমি তিনি আৰু 7 থাক হোলী লগাব লাগিব চাৰ্জ আছে নে নাই চ' সকলোকে হেপী হোলী আৰু একবাৰ মোৰ ফালৰ পৰা সীমান্তৰ ফালৰ পৰা চবে ভালকৈ খেলক ছেফ খেলক হেলমেট চেলমেট পিন্ধি লৈছোঁ একদম তাগৰাকৈ এই ৰাস্তাত কিছুমানে হোলী বুলি হেলমেট চেলমেট নিপিন্ধাকৈ ঘূৰি আছে এইটো বেয়া কথা মানে বহুত বেয়া কথা এয়া এনেকৈ নহয় ন বস্তুবোৰ হোলী বুলি মানে এক্সট্ৰিম হ'ব নালাগে হেলমেট মাস্ক পাগলামি হ'ব নালাগে ই বাৰু মাস্ক লগাইছে মই মাস্কখন লগোৱা নাই কিন্তু আছে লগত মাস্কখন লগাম বাৰু প্ৰয়োজন হ'লে হ্যাপি হোলী হেপী হোলী ব্ৰ হেলমেট হ্যাঁ ব্রো অনেক আনিছো অনেক হেলমেট কোন ই ইয়েলো কৰি দিব আমি পিংক কৰি দিম হ্যাপি হোলী চশমা হাতা পিংকি আমাৰ পিংকি বাইদেউ অ'কে নাইচ হ্যাপি হোলী ভাই হেপী হোলী ভাই চল চ' এতিয়াই হোলী হোলী লাগিছে আৰু এতিয়া আমি ঘৰৰ পৰা ওলাতে ভাবিছিলোঁ এটা ফুটা ল'ম জাষ্ট হোলী বুলি এতিয়া আমি 3 ইডিয়টছ ওলালোঁ এতিয়া ক'ত যাম আমি? এতিয়া চলাই পেলাই আমি ফেঞ্চি প্ৰথমতে বজাৰ। ফেঞ্চি যাওঁ আৰু চাওঁ আৰু নিজে লগোৱাতকৈ বেলেগে যে এক্সট্ৰিম হৈ ঘূৰি থাকে সিহঁতক চাই বেছি ভাল লাগে বেছি ভাল লাগে বান্দৰৰ নিচিনাকৈ এতিয়া আমি হালধীয়া বান্দৰ এইটো মই মানে আধা এইটো গুলপীয়া বান্দৰ ব'লা ব'লা থেংক ইউ হেপী হোলী এয়া এইফালেও ফেঞ্চি বজাৰ কিন্তু ফেঞ্চি বজাৰ দেখোন গোটেই ৰাস্তা খালী খালী নাই এইটো ফালে নাই সেইটো ফালে সেইটো ফালে গম পাইছোঁ কিন্তু আমি এতিয়া গৈ আছোঁ এই আৰম্ভ আৰু আমাৰ কেইটামান লগৰ আছে তাতে ফোন কৰোঁ নমুনা কেইটামান আছে নমুনা কেইটামান আহি পালোঁ ক'ভিডৰ পাছত প্ৰথমবাৰ 2 বছৰৰ মূৰত হোলী খেলিব পাইছোঁ এনেকৈ হয়নে 2 বছৰটো হোলী খেলাই নাই এই বিবেকত চা
হেপী কেনেকুৱা বহুত বেছি হয় অ'কে আৰু অ'কে এতিয়া কৰিম হোৱা নাই এতিয়ালৈকে কৰিবলৈ গৈ আছোঁ এক্সট্ৰিম আমি এতিয়া ফেঞ্চিৰ পৰা ওলালোঁ ফেঞ্চিৰ পৰা এতিয়া আমি ৰাজগড় যাওঁ কমাৰ্চ যাওঁ আৰু এইটো আমাৰ টিম আৰু এতিয়া আমাৰ টিম গোটেইকেইটা ওলাল একেলগে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ এতিয়া আমি ৰাজগড়ত গৈ অকণমান চাওঁ কেনেকুৱা হৈ আছে তাত কি হ'ল চিমি ৰাজগড় ফ্লপ ৰাজগড়ত এইবাৰ একো নাই ৱাটাৰফলত যাব মন গৈছে ৱাটাৰফল চবে ৱাটাৰফলত যাব বিচাৰি আছে গা পা ধুবৰ কাৰণে মোৰতো একদম অৱস্থা নাইকিয়া কৰি দিলে কি কি ৰং আনিছে গম নাপাওঁ আৰু গোকুল মাঝে আজি যে গোকুল মাঝে মধুর মুরুরি বাজে গোকুল মাঝে আজি যে গোকুল মাঝে মধুর মুরুরি বাজে মন্দেদন চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু চেনেলটো না